Hi friends, good evening. প্ৰথমে মই মোৰ ইউটিউব চেনেল এ পি ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি একচুৱেলি আহিছিলোঁ গুৱাহাটীলৈ আহিছিলোঁ। মোৰ মাৰ অসুখ, হাৰ্টৰ অলপ প্ৰব্লেম হৈছে, এপ'লো হস্পিটেললৈ লৈ আহিছিলোঁ। আহিহে আছোঁ। আমি নেশ্যনেল হাইৱে'দি নাহি পেলাই মৰিগাঁও হৈ পেলাই পবিতৰা হৈ আহিলোঁ। মানে পবিতৰাখন মাহঁতে দেখা নাছিলে, কেনেকুৱা পৰিৱেশ কি হয়, গতিকে পবিতৰাখন বোলো এপাক দেখাই লৈ যাওঁ, সেই বুলি ভাবি পেলাই মানে আমি আহি আছোঁ। বৰ্তমান পবিতৰা পোৱাগৈ নাই, বৰ্তমান ৰজামায়ং পাইছোঁ। আৰু যিটো দেখিছোঁ কেউফালে বানপানী, দুইটা ছাইডে ৰাস্তাৰ দুইটা ছাইডে কেৱল পানী আৰু পানী, মানে পানীয়ে সকলোতে পাইছে। আমি ভাবিছিলোঁ নগাঁও ডিষ্ট্ৰিক্টখনতেহে পানীয়ে পাইছে, কিন্তু পানীয়ে একচুৱেলি মৰিগাঁও মায়ঙৰ পৰা আদি কৰি পেলাই গোটেই অঞ্চলখিনিকে পাইছে। আহকচোন পবিতৰাখন চামগৈ। ভিতৰলৈ যিহেতু এতিয়া যাব নোৱাৰোঁ, বৰ্তমান বন্ধ কৰি ৰখা হৈছে পবিতৰাৰ ভিতৰত যোৱা। আমি বাহিৰৰ পৰাই কিনো পৰিৱেশ দেখা পাওঁ তাকে চাম। আৰু মাহঁতে আজিলৈকে দেখি পোৱা নাইকিয়া, মোৰ মিছেছেও দেখা নাই, গতিকে চাওঁ কেনেকুৱা কি পৰিৱেশত পাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, মই কোৱাৰ দৰে চাওক, পবিতৰা কেউ ছাইডে আপোনাৰ পানী, কেৱল পানী। ঠিকে আছে, মোৰ ব্লগটো ছাবস্ক্ৰাইব কৰি ল'বা, পাইছা? জাষ্ট এই ৰজামায়ং পাইছোঁহি, আন্ধাৰো হৈ আহিছে। এতিয়া পবিতৰাত বিশেষকৈ পবিতৰা গড়ৰ কাৰণে বিখ্যাত। গড় দেখোঁ বা নেদেখোঁ এতিয়াও গম পোৱা নাই, তথাপিতো আগবাঢ়ি আহি আছোঁ। আমাৰ ঘৰৰ পৰা ওলাই অহাই অলপ দেৰি হ'ল, মই অফিচৰ পৰা অহা অলপ দেৰি হ'ল, সেইকাৰণে ঘৰৰ পৰা ওলোৱাও দেৰি হ'ল।
ঠিক আছে ধন্যবাদ মায়ঙৰ বিষয়ে জানিলোঁ মায়ঙৰ এইখন উচ্চতৰ মাধ্যমিক বিদ্যালয় মায়ঙৰ ন হয় হয় ইয়াতে আমি পঢ়া হাই ছেকেণ্ডেৰী হয় আমি বৰ্তমান ৰজা মায়ং ক্ৰছ কৰিছোঁ ৰজা মায়ং মানে কি ৰজা মায়ঙৰ পৰাই যিটো চনকা পিকনিক প্লেচ এই পিকনিক প্লেচটোত সকলোৱে জানে মানে বহুত ধুনীয়া প্লেচ হয় পিকনিক খোৱাৰ প্লেচ হয় আহিব পাৰে প্লেচটো ভাল মই আগতে যোৱা বছৰ তাৰ আগৰ বছৰ আহিছিলোঁ এতিয়া আমি পবিতৰা দিশে আগবাঢ়ি আহিছোঁ কিন্তু তাতে মোক ক'লে যে আমি বৰ্তমান মানে পবিতৰাৰ যি জীৱ জন্তু দেখা নাপাম কাৰণ পবিতৰাত এতিয়া পানীৰে ভৰি আছে গতিকে আহকচোন চাওঁ কি দেখা পাওঁ কি নাপাওঁ গৈ পেলাই চাওঁ পবিতৰাৰ কাষ চাপি চাওঁ আপোনালোকে চাওক পবিতৰা বৰ্তমান পানীৰ মাজত কমপ্লিট কেওফালে পানী জীৱ জন্তুবিলাক হয়তো পাহাৰলৈ গৈছেগৈ আছে ন দাদা এনেই আপোনাৰ মোৰ ইউটিউব চেনেল অপূৰ্ব AP ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনাক স্বাগতম জনাইছোঁ পানী কিমান পানী হৈছিলে ইয়াত আপোনাৰ পানী হৈছিলে পবিতৰা প্ৰায় 80% পানী হৈছিলে হয় এনে জীৱ জন্তুবিলাক ওপৰ হাইলেণ্ড আছে হয় হাইলেণ্ডত জীৱ জন্তুবিলাক থাকে আছে হাইলেণ্ড ওখ হাইলেণ্ড আছে হয় এনে কোনো হেৰি হোৱা নাই বিপদ হোৱা নাই জীৱ জন্তু হয় এনে পঢ়াই যিটো ফৰেষ্টা মানুহে হয় ৰেঞ্জাৰ বা ফৰেষ্টাই গোটেইখিনি সংৰক্ষণ ভালেই দিছে ভালেই দি আছে হয় ৰাইজেও ৰাইজেও সহযোগ কৰিছে সহযোগ আছে খালি মানে অসুবিধা হৈছে যিখিনি আমাৰ লোকেল গৰু ইয়াত চৰাই কৰি ৰাখে গৰু ম'হ সেইখিনিৰ কাৰণে বিশেষকৈ বেছি অসুবিধা হৈছে চাগে আৰু ৰাইজৰ খেতি খেতিটো আপোনাৰ ইয়াতো কমপ্লিট পানীৰ তলত পানীৰ তলত খেতি খালি এবাৰ মানে মাছৰহে উজান উঠিছে ঠিক আছে ধন্যবাদ আৰু পবিতৰালৈ যিটো সোমাই যায় পবিতৰা মেইন গেটটো সোমাই যোৱা গেটটো এইটোৱে হয় ৱাইল্ড লাইফ পবিতৰাৰ যিটো গেট এইটো গেটেদি সোমাই যাব লাগে সোমাই গৈ ভিতৰত আপোনাৰ বিভিন্ন মানে জীৱ জন্তুৰ পৰা আদি কৰি পেলাই বনভোজ খোৱা স্থলীও ইয়াত ধুনীয়াকৈ আছে কিন্তু এতিয়া টুৰিষ্টক বন্ধ কৰি ৰাখিছে যিহেতু ইয়াত পানী চিটুৱেশ্যনৰ কাৰণে আমি পবিতৰাৰ মাজভাগ পাইছোঁহি চাওক কেওফালে পানীৰ মাজত জীৱ জন্তু বাৰু কেনেকৈ থাকিব গতিকে কেওটা চাইড পানী কিন্তু ভিউটো বহুত ধুনীয়া লাগিছে ভিউটো বহুত ভাল লাগিছে মানে পানী আৰু মানে পৰিৱেশ
চন্দ্ৰপুৰ ওলামগৈ। বহুত পুৰণা যুগৰ দলং এখন। আগবাঢ়ি আছোঁ। ইয়াৰ ভণ্টিহঁত পল্টন বজাৰ পাইছোঁহি। আৰু অলপ সময় পিছতে ভণ্টিৰ ফ্লেট পামগৈ। তাত আজি ৰাতিটো থাকি কাইলৈ মাক ডক্টৰৰ তাত দেখাম। গাড়ীৰ যিটো ভিৰ, পল্টন বজাৰ মানে কি, গুৱাহাটীত মই আগতে 4 বছৰ আছিলোঁ, থাকি গৈছিলোঁ। তেতিয়াতকৈও এতিয়া বহুত বেছি ভিৰ হৈ গৈছে। মানে ট্ৰেফিক জামটো যথেষ্ট বেছি, সেইকাৰণে বহুত টাইম লাগিছে আহি পাওঁতে। বন্ধুসকল, আমি আজি ৰাতিটো মানে ভণ্টিৰ এপাৰ্টমেণ্টত, তাইৰ কেচিডাছ কমাৰ্চ কলেজৰ প্ৰফেচৰ হয়, তাইৰ ঘৰতে আজি থাকিম। মোৰ নিজৰ ভণ্টি, আমি দুটাই ল'ৰা ছোৱালী, তাই আৰু মই। আমি মাক ডক্টৰৰ তাত দেখাবৰ কাৰণে তাই তাতে আজি থাকিম। কাইলৈ ডক্টৰৰ তাত 12:30 বজাত এপইণ্টমেণ্ট আছে। ডক্টৰৰ তাত দেখাই কৰি লৈ পেলাই মাক আকৌ লৈ যাম। এতিয়া ভাত পানী খালোঁ, আৰু আজি বিশেষকৈ গাহৰি মাংস আনিলোঁ, আৰু লগতে মোৰ মিছেছে ব্ৰইলাৰ মাংস খাই ভাল পায়, গতিকে ব্ৰইলাৰ মাংসও। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু ৰজা মায়ং তথা পবিতৰা অভয়াৰণ্যখনৰ অৱস্থা কেনেকুৱা হৈছে দেখিছেই, গম পাইছেই। আৰু যিসকল তাৰ স্থানীয় বাসিন্দা তেওঁলোকেও কমেণ্ট কৰিছে। গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব, সঁহাৰি জনাব। অসমীয়া ল'ৰা হিচাপে যাতে মোৰ চেনেলটো আগুৱাই লৈ যাব পাৰোঁ, আৰু অসমৰ জ্বলন্ত সমস্যা কিছুমান মই উপস্থাপন কৰিব পাৰোঁ। লগতে ঘৰুৱা কিছুমান ব্লগ, শ্বৰ্ট, বিভিন্ন ধৰণৰ, ধৰক ইউটিউবত যিখিনি দিব পাৰি সেইখিনি আপলোড কৰি পেলাই আপোনালোকৰ সহায় সহযোগিতা, অকণমান খন্তেক সময়ৰ কাৰণে মনোৰঞ্জন যাতে মই দিব পাৰোঁ, তাৰে প্ৰচেষ্টাৰে মই মোৰ ইউটিউব চেনেলটো খুলিছিলোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা পাম বুলি পেলাই আশা কৰি আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰাৰ আগতে এটা কথা মনত ৰাখিব, 1 মিনিট বা 2 মিনিট সময় ৱাটচ কৰিব, ভিডিঅ'টো চাব, তাৰপিছত ছাবস্ক্ৰাইব কৰিব, বা ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু ইয়াকে কৈ পেলাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় আই অসম, জয় হিন্দ।